নমস্কাৰ বন্ধুসকল, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই এজনী ছোৱালী বহুত ভাল পাওঁ, কিন্তু ক'ব নোৱাৰোঁ। কিন্তু আমি বহুত বন্ধুত্ব আছিলোঁ। আমি দুয়ো একেলগে কলেজ যাওঁ। তাইৰ নাম আছিল পাহি। মই তাইক বহুত ভাল পাওঁ, কিন্তু ক'ব নোৱাৰোঁ, কিয়নো মোৰ ভয় লাগে যদি তাই মোৰ লগত বন্ধুত্ব শেষ কৰি দিয়ে বুলি। মই ৰাতিপুৱা 10টা বজাত কলেজলৈ যাবলৈ তাইক মাত দিলোঁ। তাই ক'লে, ৰ'বা অলপ, এইফালে আহাচোন নিবি। মই ক'লোঁ, আজি তোৰ ওলাই হোৱাই নাই নেকি? তাই ক'লে, আগতে তই এইফালে আহচোন। মই গ'লোঁ। কি হ'ল ক? তাই ক'লে, মোৰ টপটোৰ ফিটা দুডাল মাৰি দেচোন। মই ক'লোঁ, কি? তাই জোৰকৈ চিঞৰি ক'লে, মোৰ টপটোৰ ফিটা দুডাল মাৰি দে, শুনা নাই, ক'লা হ'লা। মই লাজে লাজে চকুলৈ নোচোৱাকৈ দিলোঁ। আৰু তাই ক'লে, কি হ'ল? মই একো মাত নিদিলোঁ। তাই আকৌ সুধিলে, কি হ'ল? মই ক'লোঁ, নাই একো, ব'লা কলেজ যাওঁ। নোযোৱা? তাই ক'লে, ব'ল আকৌ, তইহে ৰখি আছ, ব'ল ব'ল। এইকো আকৌ কি হ'ল? ঐ, কি ভেবা লাগি চাই আছ? মই ক'লোঁ, ব'ল ঘৰলে। তাই ক'লে, কি ঘৰলে নহয়, কলেজ। পাহৰিলিয়ে নেকি? আজি ঘৰত কি তই কাহ ভাত খালি নেকি? মই ক'লোঁ, নহয় তোৰ কথাই ভাবি আছিলোঁ। তাই ক'লে, কি? মই ক'লোঁ, নাই একো, ব'লা কলেজ। তাৰ পাছত আমি কলেজ গ'লোঁ। আৰু কলেজ ছুটিৰ পাছত তাই ক'লে, ঐ ব'ল আমি আইচক্ৰীম খাওঁ, তই খাবি? মই ক'লোঁ, মই নাখাওঁ, ঠাণ্ডা, বেমাৰ হ'ব। তাই ক'লে, ব'ল নাখাওঁ। ঐ পাগল, ব'লচোন। তাই ইমান ধুনীয়াকৈ সৰু ছোৱালীৰ দৰে কৰি আছিল আৰু বহুত জিদ কৰি আছিল। মই ক'লোঁ, ব'ল ব'ল, শকুৱনি খাই ল'বি, ব'ল। তাই তই ইমান ভাল বুলি কৈ মোক হাক কৰিছিলি আৰু ময়ো তাইক হাক কৰিলোঁ। আৰু আমি দুয়ো আইচক্ৰীম খাই খাই ঘৰ পালোঁহি। ৰাতি মই তাইক ভিডিঅ' কল কৰিলোঁ। মই ভাবিলোঁ তাইক কথাটো কওঁ নে নকওঁ। যিয়ে নহওক আজি কমেই। মই তাইক ক'লোঁ, ঐ পাহি, তোক কথা এটা কওঁ। তাই ক'লে, কি ক? মই ক'লোঁ, তই আগতে ক যে তোৰ আৰু মোৰ বন্ধুত্ব নাভাঙো বুলি। নাভাঙো দে, ক। মই ক'লোঁ, ঐ পাহি, মই মানে তোক। তাই ক'লে, হেই কিনো ছাগলীৰ দৰে মে মে কৰি আছ, ক যদি ক, নহয় যদি ফোন কাট। কৈছোঁ ৰ, মানে আচলতে মই তোক ভাল পাওঁ। তাই ক'লে, কি? তই মোক কাইলৈ লগ কৰিবি, মই এতিয়া একো নকওঁ বুলি তাই ফোনটো কাটি দিলে। আৰু মই খঙত ভাবিলোঁ, ধেৎ তেৰিকা, তাই কি বেয়া পালে নেকি? মইনো কি পাগল, এইবিলাক কথা সুধিব নালাগিছিল। কি হ'ব এতিয়া? মই বাৰু তাইক আকৌ ঘূৰাই পামনে? মই বহুত কান্দিলোঁ আৰু ৰাতিটো টোপনি নাহিল। তাই কি ক'ব তাকেই ভাবি আছিলোঁ। ৰাতি পুৱাল আৰু মই প্ৰায় 11টামান বজাত তাইক লগ কৰিবলৈ গ'লোঁ। কিনো ক'ব বুলি ভয় খাই আছিলোঁ আৰু তাই অইনদিনাখনতকৈ বহুত খঙত থকা যেন লাগিছে। তাই মাতিলে আৰু ক'লে, এইফালে আহ। মই ভয়কৈ গ'লোঁ আৰু তাই মোক টানি নিলে। মই ভয় খালোঁ আৰু তাই টানি নি সাবটি ধৰি জোৰকৈ চিঞৰি ক'লে, নিবি, আই লাভ ইউ। শুন, মই আচৰিত হ'লোঁ আৰু মই কান্দি কান্দি তাইক সাবটি ধৰি ক'লোঁ, তই মোক বহুত ভাল পাৱ, ভয় নোখোৱালি আৰু মোক এৰি নাযাবি। শুন, আই লাভ ইউ, ৰিয়েলি লাভ ইউ পাহি। আৰু এনেদৰেই আমাৰ গভীৰ প্ৰেম কাহিনী আৰম্ভ হ'ল। বন্ধুসকল,
প্ৰেম কাহিনীটো শুনি যদি ভাল লাগিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ'